জীৱনৰ বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ বহু সময়ত আমাৰ মনটো দুখেৰে ভৰি পৰে। আমি বহু সময়ত সেই দুখৰ পৰা ওলাব নোৱাৰা নিচিনা হৈ যাওঁ। আৰু তেনে অৱস্থাত তেনেকুৱা দুখৰ পৰিস্থিতিৰ পৰা আমি আমাৰ মনটো কেনেকৈ মুকলি কৰি আনিব পাৰোঁ, সেই কথাটোৱে আজিৰ এই সাধুটোৰ মাজেদি আমি পাতিবলৈ গৈ আছোঁ। এসময়ত এখন ঠাইত এজন জ্ঞানী ব্যক্তি আছিলে, আৰু সেই জ্ঞানী ব্যক্তিজনৰ ওচৰলৈ বিভিন্ন ঠাইৰ মানুহে বিভিন্ন সমস্যাৰ সমাধান বিচাৰি আহিছিলে। তেনেকৈয়ে হঠাৎ এদিন সেই ব্যক্তিজনৰ ওচৰত, সেই ব্যক্তিজনৰ চৰণত এগৰাকী ছোৱালী আহি পৰিছিলে। ছোৱালীজনীয়ে কান্দি কান্দি তেওঁক কৈছিলে যে মই মোৰ প্ৰিয়জনক অলপতে মই হেৰুৱাইছোঁ, আৰু সেই দুখে অন্তৰত খুলি খুলি খাইছে। মই সেই দুখৰ পৰা ওলাব পৰা নাই, মোৰ একো কাম মই কৰিব নোৱাৰা নিচিনা হৈ পৰিছোঁ। দয়া কৰি সেই দুখৰ পৰা মোক মুক্ত কৰক। তেতিয়া সেই ব্যক্তিজনে ছোৱালীজনীক ক'লে, তুমি মোৰ লগত আহা। আৰু সেনেকৈ সেই ব্যক্তিজনে সেই ছোৱালীজনীক এখন নদীৰ ওচৰলৈ লৈ গ'ল। তেতিয়া ব্যক্তিজনে ছোৱালীজনীক সুধিলে, এই নদীখন চোৱা আৰু এই নদীখনৰ পানীখিনি চোৱা, এই পানীখিনি কি হৈ আছে? তেতিয়া ছোৱালীজনীয়ে ক'লে, এই নদীখনৰ পানীখিনি বৈ আছে। তেতিয়া সেই ব্যক্তিজনে ছোৱালীজনীক আকৌ সুধিলে, এতিয়া তুমি যদি সেই নদীখনৰ পানীখিনি এটা ভেটা দি ৰাখি থ'ব বিচাৰা, তেতিয়া সেই পানীখিনি অৱস্থাটো কেনেকুৱা হ'ব? সেই পানীখিনি খোৱাৰ উপযোগ্য হৈ থাকিবনে? তেতিয়া সেই ছোৱালীজনীয়ে ক'লে, যদি মই সেই পানীখিনি যদি ভেটা দি ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে সেই পানীখিনিৰ অৱস্থা এখিনি পুখুৰীৰ পানীৰ নিচিনা হৈ পৰিব। সেই পানীখিনি মলিন হৈ পৰিব, আৰু সেই পানীখিনি খোৱাৰ উপযুক্ত হৈ নাথাকিব। তেতিয়া আকৌ সেই ব্যক্তিজনে সেই ছোৱালীজনীক সুধিলে, কি তুমি সদায় সেই পানীখিনি ভেটা দি ৰাখিব পাৰিবানে? তেতিয়া ছোৱালীজনীয়ে ক'লে, মই সদায় সেই পানীখিনি ভেটা দি ৰাখিব নোৱাৰোঁ, এদিন সেই পানীয়ে সেই ভেটা ভাঙি ওলাই যাব। তেতিয়া সেই জ্ঞানী ব্যক্তিজনে ক'লে যে আমাৰ জীৱনটো এখন বৈ যোৱা নদীৰ দৰে, ই কোনো এটা ক্ষণতে থমকি নৰয়। আমি যদি আমাৰ জীৱনৰ নদীখন আমি যদি ভেটা দিব বিচাৰোঁ, কোনো এটা ক্ষণত যদি আমি ৰৈ যাব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ মনৰ অৱস্থাটো সেই ভেটা দিব খোজা পানীখিনিৰ নিচিনা হৈ পৰে, সেই পুখুৰীৰ পানীখিনিৰ নিচিনা মলিন হৈ পৰে। আৰু আমাৰ মনটো যেতিয়া সেনেকুৱা বিভিন্ন চিন্তাত মলিন হৈ পৰে, ই মনত দুখৰ উৎপন্ন কৰে, আৰু তেনেকুৱা অৱস্থাত মনটোৱে জীৱনৰ সঠিক সিদ্ধান্ত দিয়াত ব্যৰ্থ হয়, আৰু আমাৰ জীৱনৰ যি প্ৰকৃত দিশ থাকে সেই দিশত আমি আগবাঢ়ি যোৱাত এই কথাবিলাকে বাধা প্ৰদান কৰে। আৰু সেনেকৈ যদি আমি লক্ষ্য কৰোঁ, আমাৰ জীৱনটো এখন বৈ যোৱা নদীৰ দৰে, ই কোনো এটা অৱস্থাতেই থমকি নৰয়। আমি এইখন জগতলৈ আহিছোঁ আমাৰ কৰ্তব্য কৰি যাবৰ কাৰণে। আমি আগতে বহুতবাৰ কথা পাতিছোঁ যে আমাৰ প্ৰকৃত পৰিচয়, সকলো জীৱৰে প্ৰকৃত পৰিচয় পৰম পিতাৰ লগত অপৰিৱৰ্তনীয়। কিন্তু এইখন জগত হৈছে সদা পৰিৱৰ্তনশীল, ইয়াত কোনো এটা বস্তুৱেই থমকি নৰয়। ইয়াত আমি আহোঁ আমাৰ বাকী থকা কৰ্তব্য সম্পূৰ্ণ কৰিবৰ কাৰণে, জীৱনৰ অভিজ্ঞতাৰ পৰা শিকি মনটোক সুসংস্কাৰ দি এই যাত্ৰাত আগবাঢ়িবৰ কাৰণে। সেইকাৰণে ভগৱত গীতাটো কৈছে যে আমাৰ কৰ্তব্য কৰি যাবৰ কাৰণে ফলৰ আশা নকৰাকৈ। আৰু আমাৰ এই যি যাত্ৰাৰ কথা আমি আগতেও কথা পাতি গৈছিলোঁ, সেই যাত্ৰা সম্পূৰ্ণ নোহোৱালৈকে আমাৰ এই যাত্ৰা চলি থাকিব। আৰু এই গোটেই সুখ দুখ এই জীৱনৰ বাটত এই গোটেইবিলাক খন্তেকীয়া, এইবিলাক আহিব আৰু গৈ থাকিব। এইবিলাকৰ লগত এটাচ হৈ গ'লে, এইবিলাকৰ লগত মনটো নিজকে বান্ধি পেলালে মনত দুখ কষ্টৰ উদ্ভৱ হয়, আৰু পাৰমাৰ্থিক অৰ্থত আমি ইজনে সিজনৰ পৰা ভিন্ন নহয়। নমস্কাৰ।